আজি কেন্দ্ৰত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ভাৰতবৰ্ষৰ কেইটামান জনগোষ্ঠীক নতুনকৈ আকৌ জনজাতিকৰণৰ যিটো প্ৰস্তাৱ লৈছে তাক প্ৰস্তাৱিক জাতীয় পৰিষদে আমি আদৰণি জনাইছোঁ। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে আজি 1996 ভাৰতবৰ্ষৰ কেন্দ্ৰত অধিষ্ঠিত চৰকাৰে ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে অসমৰ কছাৰীসকলক ভূঞাম জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছিল। আৰু ভাৰতবৰ্ষৰ ইতিহাসত এটা নোহোৱা নপজা ঘটনা যে এটা জনগোষ্ঠীক মহামান্য ৰাষ্ট্ৰপতিয়ে অধ্যাদেশৰ জৰিয়তে জনজাতিকৰণ কৰাৰ পিছত সেই জনগোষ্ঠীটোৱে এবছৰ পিছতে জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হ'ব লগা। কিন্তু তাৰ পৰৱৰ্তী চৰকাৰসমূহে বিশেষকৈ লোকসভা বিধানসভা নিৰ্বাচন আহিলেই 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কছাৰীসমূহে আৱেগ অনুভূতিক লৈ তেওঁলোকে হেতালি খেলি আহিছিল। কেন্দ্ৰত অধিষ্ঠিত তদানীন্তন কংগ্ৰেছ চৰকাৰে চৰমভাৱে কছাৰীসকলক প্ৰতাৰণা কৰিলে আৰু বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যৰ অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনেও আজি কছাৰীসকলক প্ৰতাৰণা কৰে। আপোনালোকে জানে 2014 চনত 19 এপ্ৰিল তাৰিখে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙাইগাঁও জিলাৰ কাকজান আহি ফৌজভাৱে ঘোষণা কৰিছিল যে কেন্দ্ৰত যদি বিজেপি চৰকাৰ আহে আমি 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰ প্ৰথমটো কাৰ্যকাল উকলি গ'ল, দ্বিতীয়টো কাৰ্যকাল উকলি যাবৰ কাৰণে মাজতে মাত্ৰ এবছৰ বাকী আছে। আৰু অসমত 2014 চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ চৰকাৰ গঠন হ'ল। সৰ্বানন্দ সোণোৱাল যেতিয়া অসম বিজেপিৰ সভাপতি আছিল আনুষ্ঠানিকভাৱে আমাৰ লগত বৈঠক কৰি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে কেন্দ্ৰত যিহেতু বিজেপি চৰকাৰ গঠিত হৈছে এতিয়া অসমতো যদি অনুৰূপভাৱে বিজেপি চৰকাৰ হয় ডাবল ইঞ্জিনযুক্ত চৰকাৰখনে কছাৰীৰ লগতে অসমৰ 5 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল উকলি গ'ল। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আজি কাৰ্যকাল কৰিব কাৰণ 2 বছৰ হয়। আৰু কিন্তু এই সমস্যাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2019 চনত তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে মন্ত্ৰীগোটৰ অধ্যক্ষ বান্ধি দিছিল। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগোটৰ অধ্যক্ষ হোৱাৰ পিছত তেওঁ ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে আমি যিসকল জাতি জনগোষ্ঠীয়ে কছাৰীৰ লগতে অসমৰ 5 জনজাতিকৰণৰ বিৰোধিতা কৰি আছে, যিসকলে জনজাতিকৰণৰ সপক্ষে মাত মাতি আছে আমি তেওঁলোকৰ লগত মুখামুখিকৈ কথা পাতি পেলাই এই সমস্যাটোৰ এটা সমাধান আমি কৰিম। আমি পূৰ্বে কৈছোঁ আজিও কৈছোঁ আৰু ভৱিষ্যতে ক'ম যে অসমৰ যিবিলাক জনজাতি আছে তেওঁলোকৰ অধিকাৰ খৰ্ব নোহোৱাকৈ কছাৰীক জনজাতিকৰণ কৰিব লাগে। 1996 কছাৰী জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে যিবিলাক চৰকাৰী বিধি ব্যৱস্থা লাগে সংবিধান নিৰ্ধাৰণ কৰি দিয়া যিবিলাক জনজাতি বৈশিষ্ট্য লাগে সকলো বিধি ব্যৱস্থা হোৱাৰ পিছত আমাক জনজাতিকৰণ কৰিছিল। 2019 চনত তাৰ বিৰোধী আন্দোলনটো প্ৰশমিত কৰিবৰ কাৰণে হয়তো কেন্দ্ৰীয় চৰকাৰে তদাৰকীয় ৰাজ্যসভাত 6 জনজাতিকৰণ বিধেয়ক উত্থাপন হ'ল। কিন্তু ৰাজ্যসভাত সেই বিধেয়কখন গৃহীত নকৰিলে, আলোচনা নকৰে, আনকি লোকসভাতো পেছ নকৰে। এইটোৱে প্ৰমাণিত হৈছে যে 2019 চনত অসমত কা বিৰোধী আন্দোলনৰ পৰা যাতে 6 জনক আঁতৰাই আনি তেওঁলোকক বহাই ৰাখিব পাৰে তাৰ এটা কৌশল আছিল, সেই কথাটো আজি প্ৰমাণিত হৈছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বাৰে বাৰে কথা কৈছে, তেওঁলোকৰ চৰকাৰে কৈছিল কিন্তু আজি সেই প্ৰতিশ্ৰুতি কৰি গ'ল। আজি কেন্দ্ৰ ৰাজ্যৰ একেলগৰ চৰকাৰ আছে, দামনযুক্ত চৰকাৰ আছে। আমি তেওঁলোকক সহায় কৰিছোঁ আৰু ভাবিছিলোঁ যে কংগ্ৰেছে দীৰ্ঘদিন ধৰি কছাৰী জনগোষ্ঠীক প্ৰতাৰণা কৰি আছে আৰু সেই প্ৰতাৰণা বঞ্চনাৰ পৰিৱৰ্তে আমি এখন বিকল্প চৰকাৰ বিচাৰি পেলাই কেন্দ্ৰ ৰাজ্যত আমি বিজেপি চৰকাৰ অধিষ্ঠিত কৰিছোঁ। আমি সহায় কৰিছোঁ যাৰ কাৰণে অসমত সবাতকৈ তেওঁলোকে বেছি এখন লোকসভা নিৰ্বাচনত তেওঁলোকে জয়যুক্ত হ'ব পাৰিছিল আৰু অসমত দুবাৰকৈ তেওঁলোকে আজি ৰাজ্য চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে কংগ্ৰেছক গালি দিয়া সেই বিজেপি নেতৃত্বাধীন চৰকাৰখনে আজি বিজেপি দলটোৱে আজি কংগ্ৰেছক আজি অনুকৰণ কৰি আছে। তেওঁলোকে অনুকৰণ কৰি আজি কছাৰী জনজাতিকৰণৰ আজি তেওঁলোকে আওপকীয়াকৈ বিৰোধিতা কৰিলে যে এনেকুৱা ধৰণৰ এটা জনগোষ্ঠীৰ আৱেগ অনুভূতিক লৈ হেতালি খেলা চৰকাৰ হয়তো ভাৰতবৰ্ষৰ নজিৰ বিশেষতা। গতিকে আমি দুখ পাইছোঁ, আমি গৰিহণা দিছোঁ আৰু আমি অনুৰোধ কৰিছোঁ যে সঁচা অৰ্থতে কছাৰী জনগোষ্ঠীৰ এই জাতীয় সমস্যাবিলাকক এই দীৰ্ঘদিনীয়া সমস্যাটোৰ বিষয়ে যদি আপোনালোকৰ মৰ্মবেদনা আছে, সঁচা অৰ্থতে এই জনগোষ্ঠীৰ উন্নয়ন বিচাৰে, সাৰ্বঙ্গিক বিকাশ বিচাৰে, তেতিয়াহ'লে তাৎক্ষণিকভাৱে লোকসভাত ৰাজ্যসভাত সেই বিধেয়কখন উত্থাপন কৰি পেলাই কছাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাৰ ব্যৱস্থা কৰিব লাগে। মই এইকাৰণে ক'ব খোজা নাই কাৰণ পূৰ্বত কংগ্ৰেছ চৰকাৰে যেনেদৰে কৰিছিল আজি বিজেপি চৰকাৰে কৰিছিল। কিন্তু ইয়াৰ লগতে মই এটা কথা অনুভৱ কৰিম বা এই কথাটো ক'ব খোজোঁ যে প্ৰতাৰণা এতিয়া মই এনেকুৱা লাগে যে মই আত্ম অনুশোচনা কৰি এটা কথা কয় প্ৰতাৰণা আচলতে চৰকাৰবিলাকে কৰিছে না আমি জাতি জনগোষ্ঠী কৰিছোঁ। আপোনালোকে জানে যে মই যেতিয়া আক্ৰছৰ সভাপতি হৈ আছিলোঁ তেতিয়া আমাৰ আন্দোলন ইমান জোৰদাৰ হৈছিল, জোৰদাৰৰ ফলত 2013 চনত কেন্দ্ৰীয় চৰকাৰে আমাক আনুষ্ঠানিকভাৱে ত্ৰিপাক্ষিক বৈঠক পাতিব লগা হৈছিল।
আর 2010 চনত তদানীন্তন তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে আমাক জনজাতিকৰণ কৰিবৰ কাৰণে নতুন দিল্লীত তেওঁলোকে প্ৰতিবেদন দিছিল। এই 2014 চনৰ পৰা 2022 চনলৈকে আজি পশ্চিমবংগ জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাক আজি পিছু ক'ত তেওঁলোকে নিশ্চয় বিক্ৰী হৈছে। আজি চৰকাৰে প্ৰতাৰণা কৰিছে নে আমাৰ তথাকথিত এই জাতীয়তাবাদী নেতাবিলাকে ৰাজনৈতিক দলবিলাকৰ ওচৰত বিক্ৰী কৰিবলৈ জনগোষ্ঠীক প্ৰতাৰণা কৰিছে? এইটো প্ৰশ্ন মোৰ আজি উত্থাপন কৰিছে যে আমাৰ দৰে নেতাসকলে হয়তো আজি কোনোবা ৰাজনৈতিক দলৰ মন্ত্ৰী বিধায়কৰ ওচৰত আমি বিক্ৰী হৈ পেলাই আজি জাতি জনগোষ্ঠীক আমি প্ৰতাৰণা কৰি আছোঁ। আজি কেন্দ্ৰীয় চৰকাৰে কেইবাটাও জনগোষ্ঠীক জনজাতিকৰণৰ সপক্ষে আৰু পশ্চাদমুখীৰ লগতে অসমৰ 5 জনজাতিকৰণৰ কোনো ধৰণৰ প্ৰস্তাৱ নকৰাত আজি অসমৰ কেইবাটাও জাতীয় সংগঠনে আজি টেটু ফালি পেলাই দলৰ হীৰা খেলাই পেলাই চিঞৰি আজি চৰকাৰক গালি পাৰিছে। দিনত গালি পাৰে সেইসকল নেতা আকৌ ৰাতি সেই মন্ত্ৰী বিধায়কসকলৰ বাৰান্দাত তেওঁলোকে মানে যাপন কৰি আহে। এই ধৰণৰ দুমুখীয়া ননচেন্স ব্লাডি এই ধৰণৰ নেতাবিলাকৰ কাৰণে আজি এই জনগোষ্ঠীবিলাক আজি প্ৰতাৰণা কৰি আছে। যে এই নেতাসকলক আমি চিনাক্ত কৰিবলৈ হ'ল বয়োবৃদ্ধ মাজে মানে পুত্ৰ পুত্ৰী আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সেইসকলে আজি ছাত্ৰ সংগঠনৰ নেতা হৈ আছে। তেওঁলোকে কাৰ স্বাৰ্থ পূৰণ কৰিছে? তেওঁলোকে লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন আহিলেই তেওঁলোকে শত্ৰুতা মিত্ৰতা পৰিত্যাগ কৰি তেওঁলোকে ৰাজনৈতিক দলৰ বাৰান্দাত বহি থাকে। মইতো দেখিছোঁ যোৱা BDC ইলেকশ্যনৰ জোকা লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন তেওঁলোকে ৰাজনৈতিক দলৰ নেতাৰ বাৰান্দাই বহি পেলাই তেওঁলোকে জনগোষ্ঠীটোৰ জাতীয় আৱেগক তেওঁলোকে বিক্ৰী কৰি আহিছে। গতিকে আজি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰখনে যে এই 6 জনক বাৰে বাৰে উপলুঙাৰ দৃষ্টিৰে যে প্ৰতাৰণা কৰা আহিছে তাৰ কাৰণে আচলতে মূলত আজি আমাৰ জনগোষ্ঠীয় নেতাবিলাক আজি জনগোষ্ঠীয় নেতাবিলাক যদি আজি বিক্ৰী নগল হয় খুচুৰা পিছত বিক্ৰী নগল হয় তেতিয়াহ'লে আজি জাতীয় সমস্যাটো কেনেবাকৈ সমাধান হ'লহেঁতেন। এটা বিশ্বজিৎ ৰায় খুচুৰা পইচাত বিক্ৰী গায় যিসকলে জাতিৰ কথা কৈছিল বিক্ৰী নাযায় বুলি কৈছিল তেওঁলোকে আজি সাৰৰ দোকানৰ পৰা কৌটিপতি কেনেকৈ হ'ল? স্কুটাৰ এখন নথকা ব্যক্তিয়ে আজি 50 লাখ টকাৰ গাড়ী চলাই তেওঁলোকে জাতিক নেতৃত্ব দিব পৰা ক'ত হ'ল? সেইসকল যদি নেতা সঁচাই বিক্ৰী যোৱাই নাছিল তেতিয়াহ'লে আজি জাতি জনগোষ্ঠীৰ আজি এনেকুৱা পণ্য সামগ্ৰীত কেনেকৈ আজি পৰিণত হৈ দিব লগা হ'ল? গতিকে আজি আত্মসংবলব্ধি আৰু আত্মসমালোচনা কৰাৰ দৰকাৰ আছে। দলৰ হীৰা ফুলাই আছে অস্ত্ৰ ধৰা নাই ধৰিলে ৰক্ষা নাই যে আজি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আমাক প্ৰতাৰণা কৰিছে। উত্তৰ পূৰ্বাঞ্চল ছাৰখাৰ কৰি দিম জংগী আন্দোলন এনেকুৱা ধৰণৰ মানে টুলুঙা মন্তব্যৰে আজি জনগোষ্ঠীটোৰ প্ৰাপ্য অধিকাৰ কেতিয়াও সাব্যস্ত নহয়। গতিকে আমি এই নেতাসকলৰ চৰকাৰৰ গালি দিয়াৰ আগতে আমি এই নেতাসকলৰ মানে গতিবিধিক আমি লক্ষ্য কৰিব লগা আৰু এই গতিবিধিক যদি সলনি নকৰোঁ যুগ যুগান্তৰ কাৰণে আজি পশ্চাদমুখীসকল আজি প্ৰতাৰণা কৰিছিল। আপোনালোকে দেখিছে শেহতীয়াভাৱে পশ্চিমবংগৰ এজন স্বয়ম্ভু মহাৰাজে কৈছে যে কোচবিহাৰ ৰাজ্য হ'ব। আৰে গোটেই কল পকে নেকি? ইমান সহজ লাগে যে কোনোবাই গৃহমন্ত্ৰীৰ লগত বহিলেই অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অবিভক্ত গোৱালপাৰা জিলাখন এৰি দিব? মমতা বেনাৰ্জীৰ এগৰাকী শক্তিশালী নেত্ৰীয়ে উত্তৰবংগক মানে কৰ্তন কৰি দিব? ইমান সহজ নহয়। হয় আমাৰ যুক্তি আছে, আমাৰ কমতাপুৰ ৰাজ্যৰ দাবী কৰাৰ যুক্তি আছে আৰু সেই যুক্তিৰ আধাৰত আমি কমতাপুৰ ৰাজ্য দাবী। কিন্তু সেই বুলি স্বয়ম্ভু মহাৰাজাই কোনোবা এগৰাকী মন্ত্ৰী বিধায়কক সাক্ষাৎ কৰি ৰাইজক আবহাওয়া কৰিবৰ কাৰণে আৱেগ অনুভূতি কৰি এখন ৰাজ্য গঠনৰ কথা কৈছে। আৰু দুৰ্ভাগ্যৰ কথা তেওঁ সেই কথাটো আমাৰ কিছুমান জাতীয় সংগঠনৰ নিজৰ সংগঠনৰ তেওঁলোকৰ উদ্দেশ্য লক্ষ্য পৰিহাৰ কৰি এটা মহাৰাজাৰ পিছে পিছে তেওঁলোকে দৌৰি ফুৰিছে। এই ধৰণৰ আমাৰ পুতলা পুলুঙা এই নিচিনা বাচ্চা সুলভ নেতাৰ জৰিয়তে এটা জাতি জনগোষ্ঠীৰ কেতিয়াও সামগ্ৰিক বিকাশ পৰিণত আৰু আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব পাৰিম নেকি? গতিকে কেতিয়াও সম্ভৱ